ইয়াত নাই দেই আজি আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ 2022 আৰু 2023 বৰ্ষৰ আজি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন হৈছিলে ইয়াত আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰে AAGSU আৰু AAGSU আৰু ABVPৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ কেণ্ডিডেট কেইজনে জয়ী হৈছে তাত মোৰ বহুত ভাল লাগিছে আৰু আজি আমাৰ 2021 আৰু 22 বৰ্ষৰ ষ্টুডেণ্ট ইউনিয়নৰ আজি অন্তিম দিন বুলি মই ভাবোঁ আজিৰ পৰা আমাৰ 2022 আৰু 23 বৰ্ষৰ যি ষ্টুডেণ্ট ইউনিয়ন আজিৰ পৰাই মানে আগুৱাই যাব আৰু কাম কৰিব আমাৰ ছাত্ৰ জীৱনত মানে আমাৰ বহুত কাম থাকে বা ছাত্ৰ জীৱনত আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়তে মানে বহুত সমস্যা আছে যি ধৰণে সেই সমস্যাবোৰ ষ্টুডেণ্ট ইউনিয়নৰ দ্বাৰা কিছুমান সমাধান কৰা যায় গতিকে মই ভাবোঁ আমাৰ এই নৱগঠিত বা আমাৰ যি ইউনিয়ন এতিয়া গঠন হৈছে সেইবোৰ মানে সেই কামবোৰ মানে সেই সমস্যা যি আহে ষ্টুডেণ্টবোৰৰ যি সমস্যা আহে সেইবোৰ ভালদৰে সমাধান কৰিব বুলি মই আশা কৰিছোঁ আৰু লগতে ছাত্ৰসকলক যি প্ৰতিভা আছে যি ধৰণে ছাত্ৰসকল কিছুমান নাচ গান লগতে কিছুমান খেল ধেমালিটো পাৰ্গত আছে সেইবোৰ ছাত্ৰ ছাত্ৰীক ভৱিষ্যতলৈ আগুৱাই যোৱাত সহায় সহযোগ কৰিব বুলি মই আশা কৰিছোঁ আৰু ভালদৰে কাম কৰি যাব বুলি মই আশা কৰিছোঁ আৰু লগতে আমাৰ সকলো ছাত্ৰ ছাত্ৰীক কিছুমান সমস্যা দেখা দিলে বা কিছুমান সমস্যাৰ সৃষ্টি হ'লে ষ্টুডেণ্ট ইউনিয়নৰ কাষত চাপিব বুলি মই আশা কৰিছোঁ সেই সমস্যাবোৰ আমাৰ নৱগঠিত ষ্টুডেণ্ট ইউনিয়নে সহায় কৰিব বুলি মই আশা কৰিছোঁ ধন্যবাদ যিটো তুমি কাম তোমাৰ হেৰিটো কৰিব পৰা নাই গোটেই নতুন কমিটিখনক তুমি কি পৰামৰ্শ দিবা কোনটো কাম তুমি কলেজখনৰ কাৰণে আৰু কৰিব মন আছিল বা বাকী থাকিল কি পৰামৰ্শ দিবা এইটো ক'বাচোন মই দেখিবলৈ পাওঁ গোৰেশ্বৰ মহাবিদ্যালয়ত বহুত দল সংগঠন আছে সেই দল সংগঠনবোৰ আমি ইলেকশ্যন বা সাধাৰণ নিৰ্বাচন সময়তহে ভালদৰে দেখা পাওঁ যেতিয়া আমি ইলেকশ্যন শেষ হোৱাৰ পিছত সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পিছত সেই দল সংগঠনবোৰ দেখা নিদিয়ে বা সেইবোৰ মানে কামত লগত জড়িত নাথাকে মানে আমি লোকসভাই হওক বা কিবা সভাই হওক য'ত ইলেকশ্যন হ'লে যদি এক পাৰ্টি হয় তেতিয়াহ'লে স্বেচ্ছাচাৰী বা সেনেকুৱা হোৱাৰ এটা সম্ভাৱনা থাকে ঠিক তেনেধৰণে হয়তো আমি কাম কৰি আহিছিলোঁ গতিকে আমাক কিছুমান